গুড আফটাৰনুন ফ্ৰেণ্ড। আৰু আজি আমি এটা বেলেগ জেগালৈ গৈ আছোঁ, এটা বেলেগ ভিডিঅ' কৰিবলৈ গৈ আছোঁ। আচলতে অলপ বেলেগ আৰু মানে বেলেগে। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক। এয়া আমি আহি আছোঁ, মই দেখাইছোঁ ক'ত গৈ আছোঁনো আমি, ক'তনো গৈ আছোঁ আমি, মই দেখাইছোঁ। আৰু আমি আহি পালোঁ আৰু আমি এতিয়া ৰখিলোঁ। বন্ধুসকল, মই কৈছিলোঁ যে এটা বেলেগ বস্তু দেখাম, আৰু সেই বেলেগ বস্তু মই আহি পালোঁ। কি বেলেগ বস্তু নেদেখাওঁ বলকচোন, ভিডিঅ'টো আমি ষ্টাৰ্টিং কৰোঁ। আৰু মই প্ৰথমতে আহিছোঁ আমাৰ ৰবিদা বুলি মই জানো তেওঁক, আৰু তেওঁৰ ওচৰলৈ আহিলোঁ আৰু তেওঁক মই সুধিব বিচাৰিছোঁ যে তেওঁলোকৰ মানে কি এয়া মানে এই বস্তুটোৱে তেওঁ ক'ব, অলপ শুনক। নমস্কাৰ। আমাৰ এখন দল আহিছে, বেংপাৰ্টি দল এটা আছে। হয়, এই দলটিৰ নাম হৈছে আমাৰ সৰকাৰী বেংপাৰ্টি দল। হয়, ইয়াত আমাৰ সদস্য 8-9জন থাকে। কথা যে আজি অকস্মাতৰ কাৰণে আমি গোটেইজন উপস্থিত হোৱা নাই। তেখেতসকলে অহাৰ কাৰণে আমি অকস্মাত যিকেইজন আমি ওচৰতে আছিলোঁ সেইকেইজনে আমি বৰ্তমান ইয়াত আছোঁ। আৰু তেখেতসকলে যি বিচাৰিছে দুই এটা গান হেৰি কৰিব বিচাৰিছে, আমি তাতেই তাৰমানে তেখেতৰ লগত আমি যোগদান কৰিম। ঠিক আছে বাৰু। এয়া ৰবিদা আছিল। আৰু এতিয়া মই এওঁলোকৰ যি 4জন সদস্য নে 5জন বুলি ক'লে, এইকেইজনৰ মই কিছু মানে তেওঁলোকৰ পৰিচয়টো মানে তেওঁলোকে ক'ব, গতিকে মই দেখাইছোঁ। এয়া মই খুৰা বুলি মাতোঁ, কিবা খুৰাই ক'ব আৰু। খুৰা নমস্কাৰ, মোৰ নাম শ্ৰী যোগেশ সোণোৱাল আৰু গাঁও গড়গুৰি। ঠিক আছে। আৰু তুমি কি মানে খুৰা কি বজোৱা? মই সেইটো বস্তু কোৱা নহ'ল। খুৰাই কিবা বজোৱা মানে? ট্ৰাম্পেট বজাওঁ। ট্ৰাম্পেট। এয়া ট্ৰাম্পেট। আৰু তেওঁৰ হাতত কিন্তু এটা যে বেলেগ বস্তু এটা আছে, বেলেগ বাদ্যযন্ত্ৰ আছে। এইটো কি বুলি কয়? ট্ৰাম্পেট বুলি কয়। ট্ৰাম্পেট। 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 আচ্ছা, মই ট্ৰাম্পেট শুনিছোঁ, ভুল হ'ল, মই নাজানো তো ইমান আচলতে। ঠিক আছে। ইফালে এতিয়া মই এই খুৰা এখেতক আমাৰ গাঁৱৰে হয়, টঙাবাৰীৰে খুৰা, মোৰ ঘৰৰ ওচৰৰে। আৰু খুৰাই বা কি বজায় আৰু খুৰাই নামৰ খুৰাৰ পৰিচয়টো ক'ব আৰু। মোৰ নাম শ্ৰী অনিল ব্ৰহ্ম, মোৰ গাঁৱৰ গড়গুৰি টঙাবাৰী। মই অৱশ্যে গড়গুৰি মিলন বেণ্ড পাৰ্টিত আমি গোটেই মিলিত হৈ আছোঁ। কিন্তু মিলিত হৈ থাকিলেও এতিয়া গোটেইখিনি মানুহ, গোটেই শিল্পী অহা নাই, শিল্পী গোটেই অহা নাই। গতিকে আমি এতিয়া এইটো সংস্কৃতি হিচাপে আমি গঢ়ি তুলিছিলোঁ, কিন্তু এই লকডাউনৰ বাবে আমি এতিয়া মানে উপায়বিহীন হৈ আছোঁ। গতিকে আপোনালোকৰ সহায় সাহায্য যদি পাওঁ তেতিয়া আমি নথৈ আনন্দিত। নিশ্চয় নিশ্চয়, সেইখিনি আহিব পৰৱৰ্তী সময়ত। এনে খুৰাই কি বজায়? মই এনেই বাঁহীও বজাওঁ আৰু কিছুমান সৰু সুৰা মানে এয়া দেখিছে বাঁহী হাতত লৈছে খুৰাই। কিছু সময় পিছত মই বাঁহীৰ মাত শুনি পাব আপোনালোকে। গতিকে আৰু এতিয়া আহিছোঁ মই খুৰা বুলিয়ে কৈছে সিহঁতৰ বয়সত। খুৰাৰ বা কি মানে খুৰাৰ নামটো? নমস্কাৰ। হয়, মোৰ নাম প্ৰতুল কলিতা, গাঁও মাধাপুৰ। হয়, গতিকে আমি সৰগুৰি মিলন বেংপাৰ্টি দলৰ আমাৰ এটা নাম। গতিকে আমি এই লকডাউনৰ কাৰণে আমি এইবাৰ তাৰমানে বিয়া বন্ধ হৈ গ'ল। আমি এই লকডাউনৰ কাৰণে কিছুমানে আমি অলপ এনজয় কৰোঁ আৰু এই 4-5টা লগ লাগি। নিশ্চয় নিশ্চয় চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি ক'লে খুৰাই যে এনজয় কিবা এটা আমি দেখাম আজি আৰু আমি 4-5জন লগ লাগিলোঁ। হয়। এনে খুৰাই কি বজায় বুলি ক'লে? মই ড্ৰাম বজাওঁ, চাট ড্ৰাম বজাওঁ। কি হয়? হেণ্ডছৰ, এইটো ড্ৰাম হয়। হেণ্ডছৰ। মানে হাতেৰে বজাই দিয়ক, মানে হাতেৰে বজাই দিয়ক। হাতেৰে বজাওঁ, হেণ্ডছৰ বজাওঁ, কথাখিনি বজাওঁ মই। গতিকে চাই থাকক ভিডিঅ'টো, তেখেতে বজাব, তেখেতৰ প্ৰতিভাও আপোনালোক মই দেখাম। ভিডিঅ'টো সম্পূৰ্ণ কৰিব। তো এইবাৰ আহিছোঁ মই আমাৰ মানে মোৰ মৰমৰ খুৰা আৰু একদম মোৰ ঘৰৰ একদম নিজৰ খুৰাৰ দৰে। নমস্তে, মোৰ গাঁও হ'ল গড়গুৰি, নাম হ'ল ছগেন বড়ো। এতিয়া মই ক্লানেক বজাওঁ। ক্লানেক মই চিনি নাপাওঁ। এইটোৱেই দিয়ক, এইটো এই কলাটোকে ক্লানেক কয়, দেখিছেনে? মই একবাৰ লাৰি চাইছোঁ আৰু। এতিয়া আমি অলপ এনেই তামচা হিচাপত যিটোকে আমি বন্ধু চব আহিছে লগ পালে, কেইজনমানক লগ পালে, গোটেইকেইজন অহা নাই ন? অহা নাই। আচ্ছা আচ্ছা, ঠিক আছে। আমি পাছত গোটেই বেণ্ডটো লৈ পেলাই এদিন ৰেডি কৰিম আমি। আৰু এতিয়া ভিডিঅ'টো আৰু ভিডিঅ'টো মই এতিয়া এইখিনিয়ে ইয়াৰ পৰা মই দেখাম যে তেওঁলোকে যি ক'লে, যি 4জন বা 5জন লগ হৈছে তেওঁলোকৰ শিল্পী, গোটেই বেণ্ডটো আজি আহিব পৰা নাই ইয়াতে। আৰু এই 4জন 5জনক লৈ পেলাই তেওঁলোকে মানে এই যিটো এটা এনজয়মেণ্ট উপভোগ কৰিব বিচাৰিছে, সেই উপভোগখিনি তেওঁলোকে কৰিব এতিয়া। আৰু চাওক, ভিডিঅ'টো চাই থাকিব, মই দেখাম এতিয়া নেক্সট।
হৰগৌৰী মিলন বেংক পাত্ৰীৰ এই সুন্দৰ প্ৰতিভা আপোনালোকে দেখিলে। লকডাউন কৰোণা ভাইৰাছৰ লকডাউন সময়ছোৱাত এওঁলোকৰ যি অৱস্থা, মানে ক'ব গ'লে এক কথাত অৱস্থা খুব বেয়া এওঁলোকৰ, একদম খুবেই অৱস্থা বেয়া এওঁলোকৰ। আৰু এনেকুৱা সময়ত আচলতে এওঁলোকে বিভিন্ন জেগাত বিভিন্ন অনুষ্ঠান কৰি ফুৰিছিল আৰু এই লকডাউনৰ কাৰণে এওঁলোক আজি এনেকৈ ঘৰত বহি থাকিব লগা হ'ল। খুবেই মানে পানীত হাঁহ নচৰা অৱস্থা যি আমি কওঁ অসমীয়াত, তেনেকুৱা অৱস্থা হৈছে। আৰু মই ইয়াৰ লগতে মই এটা আপোনালোকৰ লগতে চৰকাৰক এটা বিনম্ৰ অনুৰোধ জনাইছোঁ যে ভিডিঅ'টো চাব আৰু এওঁলোকৰ এই অৱস্থা দেখি কিবা যেন যিমানখিনি পাৰে আপোনালোকৰ ফালৰ পৰা এটা সহায় সহযোগ কৰিব বুলি মই আশা কৰিলোঁ। ধন্যবাদ।